ভাপত দিয়া মাছ খাইছে নাই? যদি নাই খোৱা তেতিয়া ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি খাইছে তেতিয়াহ'লে আপোনালোকে চাওক আমিনো কেনেকৈ দি খাওঁ। এবাৰ যিহেতু বজাৰ কৰিবলৈ যাওঁতে ৰৌ মাছ আধা কেজি লৈ আহিছোঁ। যাই ক'লে কেঁচা মাছ কেইটুকামান থৈ দিয়া, আজি নহৰু পেষ্ট বনাই কৰি মই ভাপত দি বনাম। ভাপত দিয়া মাছ খাই ভাল পাওঁ, কিন্তু বনাব জানিব লাগিব। পূজাৰ দেউতাকে মানে মোৰ শহুৰ দেউতাই বৰ ধুনীয়াকৈ বনায়। আচলতে ভাপত দি বনোৱা মাছৰ তৰকাৰীটো খাবলৈ ভাল লাগে, কিন্তু চবৰে বনোৱা টেকনিকবোৰ বেলেগ বেলেগ। আপোনালোকে কেনেকৈ বনায় তলত কমেণ্টত আপোনালোকে লিখি দিবচোন কেনেকৈ বনায়, পাৰিলে আমি ট্ৰাই কৰি চাম। প্ৰথমতে সৰিয়হৰ লগত কেঁচা মিঠাতেল আৰু তাত আদা নহৰু অলপ মিহলাই লগতে জলকীয়া দুটামান দি পেলাই সানি ল'লে। কিছুমানে আকৌ এইটো জুইত বনায়, আজি আকৌ আমাক গেছত বনালে। মানে গেছত কেৰাহীখন দি পেলাই পানী দি টিফিন বাতিটো দি পেলাই তলফালে গেছ ষ্টভটো জ্বলাই দিয়ে। গেছ ষ্টভটো জ্বলাই পেলাই আপোনালোকে ফুলকৈ দি পেলাই 20 মিনিটমান ৰাখিব পাৰে। তাৰপাছত খুলি পেলাই চাব হৈছে নে নাই। সেইখনৰ ওপৰত শিলগুটিটো দেখি আপোনালোকে নেহাঁহিব, মানে যদি আপোনালোকক মই শব্দটো শুনাওঁ তেতিয়া আপোনালোকে কেলে দিছোঁ নিজে গম পাব। এটা কথা কিন্তু সাৱধান হ'ব, কেৰাহীত যেতিয়া পানী দি পেলাই আপোনালোকে টিফিন বাতিটো দিব পাৰিলে চেক কৰি থাকিব, মানে পানী যদি শেষ হৈ যায় তেতিয়া আকৌ ফুটি যাবলৈ আছে। আৰু আমাৰ